ফেজ হৈ গ'ল। এতিয়া আমি ইমিগ্ৰেশ্যন কাউণ্টাৰলৈ গৈ আছোঁ। ইয়াতে একো আমাৰ প্ৰব্লেম হোৱা নাই, কাৰণ চাইনবোৰ্ড পূৰা ক্লিয়াৰলি লিখা আছে, ইংলিছতো লিখা আছে আৰু মালাই লেংগুৱেজতো লিখা আছে। চ' আপোনালোকে চাইনবোৰ্ড পঢ়ি পঢ়ি আপোনালোকে কাউণ্টাৰলৈ গৈ থাকিব পাৰিব। আৰু এয়াৰপৰ্টটো খুব ডাঙৰ আৰু খুব ধুনীয়া। বিদেশত আছোঁ যেতিয়া কমিউনিকেশ্যনৰ কাৰণে চিম এখনতো লাগিবই। এয়াৰপৰ্টৰ ভিতৰতে বহুকেইখন কোম্পানীৰ চিমৰ বিপণী ইয়াতে আছে। আপোনালোকে চিম এয়াৰপৰ্টৰ পৰাও ল'ব পাৰে, নহ'লে বাহিৰৰ যিকোনো দোকানৰ পৰা লৈ ল'ব পাৰে। ভিউৱাৰ্ছসকল, ফাইনেলি আমাৰ ইমিগ্ৰেশ্যন হৈ গ'ল, আৰু ইমিগ্ৰেশ্যন খুব ইজি আৰু স্মুথ আছিলে। আমাৰ একোৱেই কুৱেশ্যন সোধা নাই, কেৱল পাছপৰ্ট বিচাৰিছিলে আৰু MDAC চাৰ্টিফিকেটখন বিচাৰিছিলে, আৰু সেইটো অনলাইন ফিল আপ কৰিব লাগিব। ঘৰৰ পৰাই আপোনালোকে অনলাইন ফিল আপ কৰি লৈ আহিব। MDAC ফুল ফৰ্ম হ'ল মালয়েছিয়ান এৰাইভেল ডিজিটেল কাৰ্ড। এইখন ফিল আপ কৰিব লাগিব, নহ'লে আপোনালোকক এণ্ট্ৰি কৰিব নিদিব। চ' ভিউৱাৰ্ছসকল, এতিয়া আমি গৈ আছোঁ লাংকাৱিলৈ, কুৱালালামপুৰৰ আৰু এটা ঠাই। এইটো এটা আইলেণ্ড হয়। চ' আকৌ এটা ফ্লাইট আছে। খুব ধুনীয়া এয়াৰপৰ্ট, ইমান ধুনীয়া এয়াৰপৰ্ট আৰু ইমান ডাঙৰ এয়াৰপৰ্ট। ডেফিনেটলি হ'বই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আৰু এতিয়াতো ভিজা ফ্ৰী কৰি দিছে। চ' বহুত ইণ্ডিয়ান আপোনালোকে লগ পাব। বেচিকেলি আপোনাৰ দিল্লীৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে। চ' ইণ্ডিয়ান আপোনালোকে বহুত পাব। কুৱালালামপুৰটো সকলোৰে ফেভাৰেট ডেষ্টিনেশ্যন হয়। চ' সেইকাৰণে সকলো মানুহ ওলাই আহিছে ফুৰিবৰ কাৰণে। এই লাংকাৱিলৈ আমি যাম বাটিক এয়াৰৱেজত। চ' এতিয়া আমি এনেই এয়াৰপৰ্টটো ঘূৰি আছোঁ। আমি ইয়াতে কফি খাবলৈ আহিছোঁ, কাৰণ বহুত টাইম আছে বৰ্ডিঙত। চ' সেইকাৰণে কি কৰোঁ, আৰু বাহিৰ ওলাই যাবও নোৱাৰোঁ, বহুত দূৰত হয় এয়াৰপৰ্টৰ পৰা চিটি চেণ্টাৰ। চ' সেইকাৰণে ইয়াতে আমি কিবা এটা খাই লৈ এয়াৰক্ৰাফ্টত বহিম। চ' ভিউৱাৰ্ছসকল, ফাইনেলি আমাৰ লাংকাৱিলৈ যাত্ৰা আৰম্ভ হ'ল। এতিয়া আমাৰ বৰ্ডিং ষ্টাৰ্ট হৈছে। বহুত সময় ৰখাৰ পিছত এতিয়াহে আমাৰ বৰ্ডিং ষ্টাৰ্ট হ'ল। ফাইনেলি আমি লাংকাৱিলৈ উৰা মাৰিম বেটিক এয়াৰৱেজ হ'ল। তাতে আপোনালোকক কি কি এট্ৰেকশ্যন আছে, মেইন এট্ৰেকশ্যনবিলাক দেখাবলৈ চেষ্টা কৰিম। চ' ভিডিঅ'সমূহ মোৰ চাই যাব। চ' ভিউৱাৰ্ছসকল, ফাইনেলি আহি পালোঁ লাংকাৱি, মালয়েছিয়াৰ ফেমাছ আইলেণ্ড লাংকাৱি আহি পালোঁ। চাওকচোন কি ধুনীয়া এয়াৰপৰ্টখন, আৰু এয়া আছিল আমাৰ ফ্লাইটখন বাটিক এয়াৰৱেজ। আৰু সৰু হ'লেও ইমান ধুনীয়া লাগিছে, চাওক। ত' এতিয়া আপোনালোকক দেখুৱাম লাংকাৱিৰ কিছু এট্ৰেকশ্যন, ফেমাছ এট্ৰেকশ্যন দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই যাব।